ডিয়াৰ শৃংখল চলিহা তোমালৈ মোৰ তিনিটা এডভাইচ আৰু এই তিনিটা এডভাইচ যদি তুমি ফলো কৰা বা যদি তিনিটা এডভাইচ তুমি মানি লোৱা তেনেহলে তোমাৰ জীৱন বহুত উপকৃত হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু এই তিনিটা এডভাইচ অবভিয়াছলি ফ্ৰী অফ কষ্ট ইয়াৰ কাৰণে তুমি মোক কোনো ধৰণৰ পে কৰিব নালাগে তো প্ৰথমটো এডভাইচ তোমালৈ মোৰ তোমাক মই তিনিটা কিতাপ ৰিকমেণ্ড কৰি আছো বুক আৰু এই তিনিটা কিতাপ তুমি সুস্থ ব্ৰেইনেৰে আৰু এটা ঠাইত বহি নীৰৱে তুমি পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা প্ৰথমটো হ'ল দ্য পাৱাৰ অফ নাও সেকেন্ড অবভিয়াছলি ভাগৱত গীতা আৰু থাৰ্ড ৰামায়ণা কিন্তু উত্তৰাখণ্ড নহয় উত্তৰাখণ্ড বাদ দি আৰু যিমানখিনি আছে ৰামায়ণা গোটেইখিনি তুমি পঢ়িবলৈ ট্ৰাই কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা একচুৱেলি আৰু মই নাজানো যে তুমি ৰিডিং কৰিব পাৰা নে নাই যে কিতাপখন এনেকৈ চাই তুমি পঢ়িব পাৰা নে নাই এইটো মোৰ ডাউট আছে বাট এনে গুগলত চাইছিলোঁ তুমি পলিটিকেল চায়েন্সত গ্ৰেজুৱেট কৰিছা গতিকে তথাপি মই তোমাক অলপমান শিকাই দিছোঁ তুমি যদি ৰিডিং পঢ়িব নাজানা তেনেহ'লে প্ৰথমতে তুমি এলফাবেটখিনি মুখস্থ কৰিবা বা তাৰ কোনটো আচলতে কি সেইটো মানে চিনি পাবলৈ ট্ৰাই কৰিবা এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি এনেকৈ শিকিবা তাৰপিছত তুমি অসমীয়া শিকিব পাৰা অ আ হস্ৰ দীৰ্ঘ হস্ৰ দীৰ্ঘ ক খ গ শিকিব পাৰা তাৰপিছত এই বৰ্ণবোৰ কেনেকৈ একলগ হৈ শব্দ হয় সেইটো শিকিবা প্ৰথমতে সহজৰ পৰা আৰম্ভ কৰিবা অ ঠত আকাৰ ল কঁঠাল আ ম আম গড় লগত দ্বিতীয় চ গছ এনেকৈ শিকিবা তাৰপিছত শিকিবা যে কেনেকৈ শব্দবোৰ একলগ হৈ বাক্য হয় চেণ্টেন্স কেনেকৈ হয় এইটো শিকিবা তুমি যেনেকৈ অহিংসা এটা শব্দ পৰম এটা শব্দ ধৰ্ম এটা শব্দ গোটেইকেইটা একলগ কৰি দিলে হয় অহিংসা পৰম ধৰ্ম মই জানো প্ৰথমতে তোমাৰ অলপমান কষ্ট হ'ব ৰিডিংটো শিকা বাট যদি তুমি প্ৰেক্টিছ কৰা কণ্টিনিউৱাছলি তেনেহ'লে তুমি পাৰিবা এইটো মোৰ বিশ্বাস আছে আৰু প্ৰথমতে অলপমান কষ্ট হ'লেও একো কৰিব লগা নাই তুমি এইটো শিকিবা ৰিডিং পঢ়াটো আৰু তাৰপিছত এই তিনিওটা কিতাপ তুমি পঢ়িবা এতিয়া আহা তোমাক মই দ্বিতীয়টো এডভাইচ দিম দ্বিতীয়টো এডভাইচ তোমাৰ কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ মই নাজানো তুমি কি বিচৰা তুমি আচলতে ফেম বিচৰা নে টকা বিচৰা যদি তুমি ফেম বিচৰা তেনেহ'লে তুমি মোৰ এই ছেকেণ্ড এডভাইচটো শুন আৰু ফেম মানে কি জানানে নাই ফেম মানে হ'ল চেলিব্ৰিটি হোৱা বা মানুহৰ সন্মুখত পপুলাৰ হোৱা এইটোক কোৱা হয় ফেম আৰু যদি তুমি এই ফেম পাব খোজা তেনেহ'লে তুমি অবভিয়াছলি এক্টিঙত যোৱা তুমি অভিনয়ত যোৱা মই তোমাক স্পেচিয়েলি অনুৰোধ জনাম বা এডভাইচ দিম যে তুমি আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত গৈ সোমোৱা কাৰণ তোমাৰ পটেনচিয়েল আছে তোমাৰ ভিতৰত অভিনয়ৰ যিটো পটেনচিয়েল এইটো তোমাৰ ভিতৰত ভৰপূৰ হৈ আছে এয়া মোৰ পাৰ্চনেল বিশ্বাস মই তোমাক যিমানখিনি অবজাৰ্ভ কৰিছোঁ ৰিচাৰ্চ কৰিছোঁ তুমি বৰ ধুনীয়া এক্টিং কৰিব পাৰা আৰু তুমি নিজকে ভিলেন কেৰেক্টাৰত সোমাই দিব পাৰা ফিল্ম ইণ্ডাষ্ট্ৰীত মানুহে অবভিয়াছলি চাব তোমাৰ যি ধৰণৰ এক্টিং ভিলেন কেৰেক্টাৰত তুমি ফিট নচলিব মোৰ একদম স্পষ্ট কৰি দিছোঁ যদি শিৱসাগৰ জ্বলে জ্বলিব কি ভয় খাই আছো নেকি কাবালে সিহঁতি জ্বলাব আমি কি হাতত খাৰু পিন্ধি আছো জ্বলিব শিৱসাগৰ জ্বলিব মই কৈ দিলো ময়ো সুদাই নেৰো যদি শিৱসাগৰত কোনোবা খিলঞ্জীয়া মানুহৰ গাত এটা আঁচু লাগে কাকো মই সুদাই নেৰো সেইটো কথাও কৈ দিছো বিল আছে কাৰণে অসমে সুদাই নেৰে এতিয়া তোমালৈ মোৰ থাৰ্ড এডভাইচ আৰু ফাইনেল এডভাইচ সেইটো হ'ল যে তুমি যদি টকা বিচৰা তেনেহ'লে মই তোমাক এটা এডভাইচ দিব খোজোঁ চোৱা আমাৰ এই অসম আৰু নৰ্থ ইষ্টৰ মাটি বৰ খাৰকীয় ফাৰ্টিলাইজ আৰু ইয়াক কৃষি কাৰ্যৰ বাবে বহু ফিট ইয়াক খেতি বাকৰ বহুত ভাল হয় গতিকে তোমাক মই এডভাইচ কৰিম চোৱা অসমত বহু মাটি খালী পৰি আছে তুমি তাত কৃষি কাৰ্য কৰিবলৈ ট্ৰাই কৰিব পাৰা আৰু তুমিতো খিলঞ্জীয়া তোমাৰ কোনো প্ৰব্লেম নাই তুমি মাটি লোৱা আৰু তাত খেতি বাকৰ কৰা আৰু মই তোমাক ইয়াত আৰু এটা অফাৰ বা ডোনেশ্যন দিব বিচাৰিছোঁ তোমাক মই 10,000 এটা ৰিটাৰ্ণ ডোনেশ্যন দিম মনত ৰাখিবা ৰিটাৰ্ণ ডোনেশ্যন মানে হ'ল এনেকুৱা যে তোমাক মই প্ৰথমতে 10,000 টকা দিম বীজ কিনিবলৈ আৰু সেই বীজ তুমি ৰোপণ কৰিবা তাৰ পৰা খেতি হ'ব ফচল হ'ব সেইটো নি বজাৰত বিক্ৰী কৰিবা তাৰপিছত যদি তাৰ পৰা লাভ আহে তেনেহ'লে তুমি মোক সেই 10,000 টকা ৰিটাৰ্ণ কৰিবা 1 টকা বেছি কৰিব নালাগে গতিকে যদি তুমি এই এডভাইচকেইটা মানা বা এডভাইচকেইটা ফ'ল' কৰা তেনেহ'লে তুমি এই স্ক্ৰীনত আহি থকা মেইলটোলৈ তুমি মেইল কৰিব পাৰা মোৰ লগত কণ্টেক্ট কৰিব পাৰা মই তোমাক 10,000 টকা দিম প্ৰথমৰ বাবে বীজ কিনিবলৈ কিন্তু ৰিটাৰ্ণ ডোনেশ্যন কাৰণ তুমি ফ্ৰীত বহুত টকা লৈছা বুলি অভিযোগ আছে গতিকে মই পুনৰ এবাৰ তোমাক ফ্ৰী টকা দিব খোজা নাই তোমাক মই 10,000 টকা এটা ডোনেশ্যন দিম কিন্তু যেতিয়া ফচল হ'ব বজাৰত বিক্ৰী কৰিবা লাভ হ'ব তেতিয়া তুমি মোক এই 10,000 টকাটো ৰিটাৰ্ণ কৰিবা উইদাউট ইণ্টাৰেষ্ট আশা কৰিছোঁ তুমি মোৰ লগত কণ্টেক্ট কৰিবা আৰু তুমি মোৰ ডোনেশ্যনটো একচেপ্ট কৰিবা লগতে তুমি তিনিওটা এডভাইচ তুমি মানিবা বুলি মই আশাবাদী আৰু ভিউৱাৰ্ছসকলক কৈছোঁ আপোনালোকক মই কোনো ভিডিঅ'ৰ মাজত কেতিয়াও কোৱা নাই যে মোক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কিন্তু আজি মই আপোনালোকক ক'ম যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো শৃংখল চলিহাৰ ফোনলৈকে গুচি যায় আৰু এজন মানুহক ভাল হ'বলৈ সুযোগ কৰি দিয়ক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ শৃংখল চলিহা তুমি অবভিয়াছলি মোৰ লগত কণ্টেক্ট কৰা তোমাৰ জীৱন উপকৃত হ'ব বুলি মই বিশ্বাস কৰোঁ জয় আই অসম